নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ আৰ বি অফিচিয়েল চেনেললৈ স্বাগত জনাইছোঁ। এয়া আজি আমি তলাতল ঘৰত আছোঁ। এয়া ভিউটো চব কি ধুনীয়া লাগিছে, মানুহ ধেৰ আছে আজি। বতৰটো অকণমান ডাৱৰীয়া কৰি আছে। এয়া মোৰ পানী লগা হৈ গৈছেগৈ আজি পাই। তেনেকৈ ভিডিঅ'টো কৰিছোঁ আৰু ধেৰ ছোৱালীও মোৰ লাজ লাগিছে কিবা। চবে ছাবস্ক্ৰাইব এটা মাৰি দিব আকৌ দেই। এতিয়া অকণমান ভিতৰলৈ সোমাই চাওঁ ন। বহুত দিন অহা নাছিলোঁ, ছমাহমান অহা নাই চাগে। মানুহটোৱে গোটেই ফটো মৰাত ব্যস্ত হৈ ৰিলচ বনাইছে। যাওঁ ৰ'বা, ৰিলচৰ মাজতে সোমাই দিওঁগৈ নেকি। না বেকৰ পৰা যাওঁ, কথা বেয়া হৈ যাব ন। ছাগলী এটা শুই আছে মেকেকে। এয়া অলপ সোমাই যাওঁ ভিতৰলৈ। দাই ছাবস্ক্ৰাইব এটা মাৰি দিব। নাই নাই, আঁতৰি যাওঁ পাই। ঠেকেচনি খাই গৈছোগৈ। চফা কৰা নাই চাগে, এইটো গোটেই পাত চাত হৈ মেলি। তেৰি বাইদেউজনী আহিছিলে ন, ক'ল এজনী এই থাকি আহিব পাই চাগে বিচাৰি ফুৰি। ভণ্টি এই পানী লাগিছে তলাতল ঘৰত কলিচা মাতো আছে এতিয়া আমি ভিতৰলৈ যাওঁ তলাতল ঘৰ। এয়া যাওঁ। এই খটখটটো সোমাবলৈ ভয় লাগিব, তলৰ পৰা ওপৰলৈ সোমোৱা মূৰটোত লাগি যায় বুলি মানে খাটককৈ ওপৰত। এয়া এই চাইডে আৰু বাট আছে ন, ইফালে নাযাওঁ, ইফালে যাওঁ। ইফালে পোহৰ পৰিয়ে আছে। পুখুৰী পাৰটো ভাল লাগে পায়, গোটেই এইবোৰ ফেঞ্চিঙৰ নিচিনা কি বুলি কয় নাজানো, ভাল কৰিবলৈ আগতকৈ ঢিলালি। পানী লাগিছে মোৰ গছ চছবোৰ কাটিব লাগিছিলে এইফালে।